Well, hello guys and welcome to another vlog and আছো বৰ্তমান এতিয়া এখন ধুনীয়া চাহ বাগানৰ মাজত আৰু গৈ আছো বগামাটি এই দুজনমান লগ দেখা পাইছিলো গতিকে গৈ আছো বগামাটি আৰু আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় 40-45 কিলোমিটাৰ মান হ'ব তো এতিয়া ভিডিঅ'টো একদম ধামাকা হ'ব গতিকে ভিডিঅ'ত আমি তাত যাই কি কৰোঁ লাষ্টলৈকে চাই থাকক তো বলক ডাইৰেক্ট বগামাটিত লগ পাম তো ফাইনেলি আহি পালোঁ বগামাটি আৰু আছোঁ এতিয়া এখন পাহাৰৰ ওপৰত গতিকে আপোনালোকে ভিউটো চাব পাৰে কিমান ধুনীয়া এটা ভিউ আৰু এইটো হৈছে এটা বুদ্ধ মন্দিৰ আৰু এই বুদ্ধ মন্দিৰটো বনোৱা বেছি দিন হোৱা নাই 3-4 বছৰমান হ'ল চাগে মই লাষ্ট টাইম যেতিয়া আহিছিলোঁ তেতিয়া দেখা পাইছিলোঁ গতিকে এই মন্দিৰটো উদ্বোধন কৰিছিল আমাৰ ওদালগুৰি জিলাৰ MLA মাননীয় ৰিয়ন দৈমাৰী ছাৰে আৰু আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি এই বেল আইকনটো এনেকৈ বজাই দিয়ক আৰু এতিয়া ওপৰত চোৱা হ'ল আৰু এতিয়া অকণমান তলৰ ফালে যাম তো বলক তলত নামি যাওঁ আৰু ইয়াত বহুত মানুহে ফুৰিব আহে কিন্তু এই জাগাবিলাক লেতেৰা কৰি থৈ যায় সো প্লিজ জাগাবিলাক লেতেৰা নকৰিব আৰু এতিয়া অকণমান তলৰ ফালে নামি যাওঁ ইয়াতে যদি এবাৰ পৰা না একদম কাম ডাইৰেক্ট খতম ডাইৰেক্ট নদীত যাই পৰিম তো সম্ভলকে চলিয়ে সম্ভলকে আৰু সেই নদীটো যে দেখা পাইছে সেই নদীটোৰ নাম হৈছে বৰনদী আৰু সেই নদীটোৰ সিফালে হৈছে ভূটান আৰু আমাৰ ইফালে হৈছে ইণ্ডিয়া সো আমি আছোঁ এতিয়া বৰ্তমান ভাৰত ভূটান সীমান্তত আৰু এতিয়া মই কৰিম জিপ লাইন ইয়াতে জিপ লাইনৰ ব্যৱস্থাও আছে সো জিপ লাইন কৰাৰ আগতে পিন্ধি ল'ব লাগিব হেলমেট সো পিন্ধি ল'লোঁ হেলমেট তো বলক জিপ লাইনত উঠো বলক এইগিলা আগতে গেছি না ইয়াতে মই জিপ লাইন কৰিলোঁ একদম মজা এক্সপিৰিয়েঞ্চ মজা আপোনালোকে যদি কোনোবাই কৰা নাই কৰক কৰিলেহে গম পাব আপোনালোকে কোনোবাই যদি জিপ লাইন কৰি পাইছে তেন্তে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে মোৰতো একদম আল্টিমেট লাগিছে একদম স্পীচলেছ ভাষা নাই আৰু ইয়াত থকা এছ'চিয়েশ্যনটোৰ নাম হৈছে গ্ৰীণ ড্ৰেগন এডভেঞ্চাৰ আৰু জিপ লাইন কৰিলে 300 টকা লয় আৰু টোটেল কিবা এনেকুৱা গোটেইকেইটা পেকেজ আছে ৰেফটিং আছে ট্ৰেকিং আছে আৰু কেম্পিঙো আছে গোটেইখিনি কৰিলে 2800 টকা তো মই জিপ লাইন কৰিলোঁ 300 টকা ল'লে অহা যোৱা চ' এক্সপিৰিয়েঞ্চ একদম আল্টিমেট এতিয়া অলপ এই নদীৰ ফালে যাম চাওঁ যদি পাৰোঁ গা ধুম ইমান মানুহ আহিছে আচৰিত দেই বহুত মানুহ হৈছে বহুত মানে বহুতেই বেছি বহুত গা চা ধোৱা হৈ গ'ল এতিয়া পেটত অলপ দানা পানী ভৰাই ল'লোঁ টাইম লেপছটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু এইটো হৈছে বাথৌ মন্দিৰ আপোনালোকে চাব পাৰে ভিউটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কিন্তু আৰু এতিয়া 4টা বাজি পাৰে হৈ গ'ল যাব সময় হ'লেই প্ৰায় আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব কিন্তু আৰু প্ৰথম ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব মই
মোৰ চেনেলত যাই চাব পাৰে নহ'লে মই ডেছক্ৰিপশ্যনতো দি দিম আৰু প্ৰথম ভিডিঅ'টোত বহুতে ভাল ৰেছপন্স আহিছে চ' থেংক ইউ ছ' মাছ টু অল অফ ইউ এণ্ড বাই 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 বগামাটি